হ'ল এইখনত বহুতখিনি বিষয় আজি স্থান লাভ কৰিছিলে ডিসকাশনৰ বিষয় আছিলে এজেন্ডা হিচাপে লোৱা হৈছিলে বহুতখিনি যেটো ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট বিষয়বিলাক আমাৰ মোৰ সতীৰ্থ গৌতম দাস ডাঙৰীয়া অলৰেডি কৈ গ'ল অৱগত কৰালে এতিয়া মই কেইটামান বিষয় কম যেটো হ'ল যে আমি সিএসবি ৰিলেটেড অকমান আলোচনা কৰিলো আমি সকলোৱে জানো যে আমাৰ সৰকাৰ ফালৰ পৰা আমি এটা নিকাভাৱে যাতে সৰকাৰি চাকৰিবিলাক যাতে এলিজিবল মানুহবিলাকে পায় এটো এটা প্ৰসেস আমি আগবঢ়াইছো আৰু আমি আমাৰ ফালৰ পৰা এইখিনি ওপেনলি আমি কৈ আছো বাৰে বাৰে যে যাক চাকৰি দি আছো জেনুইন মানুহক দি আছো আৰু ইহঁতৰ পৰা আমি পইচাও নলওঁ সেই কাৰণে সিএসবি যিবিলাক চেয়াৰম্যান আছে বা মেম্বাৰছ সকল আছে তেখেতসকলক নিশ্চয় কিবা এটা অনাৰিয়াম দিয়াৰ কথা আমি আজি চৰ্চা কৰিলো তেখেতসকলৰ যাতে কেতিয়াও মানে কোনো তেনেকুৱা ইলিগেল ওয়েজত বা তেনেকুৱা ধৰণৰ যেটো মানে কৰাপশনত যাতে লিপ্ত নহয় তো তেখেতসকলৰ কথা আমি চিন্তা কৰিছো যাতে তেখেতসকলক কিবা এটা আমি অনাৰিয়াম দিব পাৰো তেখেতসকলৰ যদি তেনেকুৱা টিএডিএ ৰিলেটেড কিবা এটা তেনেকুৱা বিষয় আছে হেতু আমি আলোচনা কৰিলো যাতে তেখেতসকলে নিকাভাৱে যেটো দায়িত্ব দিয়া হৈছে তেখেতসকলক হেতু যাতে পালন কৰে তো হেতু আজি অকমান স্থান লাভ কৰিছে সিএসবি ৰিলেটেড আলোচনাত আৰু বাকি আমাৰ ইয়াত আমি সকলোৱে জানো যে আমাৰ ফিক্সড পে এমপ্লয়িজ সকল আছে তেখেতসকলে যেটো এমাউন্ট পাই আছে কিন্তু যেতিয়া চাকৰিৰ পৰা তেখেতসকলে যেতিয়া বিদায় লয় তো তেখেতসকলে বা চাকৰিৰ মাজত কিবা যদি তেনেকুৱা ধৰণৰ ঘটনা ঘটে তো তেখেতসকলে মানে যেহেতু মানে তেখেতসকলৰ পেনশন নাই বা তেনেকুৱা ধৰণৰ সুবিধা নাই তো তেখেতসকলক এক্স গ্ৰেচিয়া যেটো পাই আছিল হেতু আমি কিমান মান বঢ়াব পাৰো সেইখিনি কথা আমি আলোচনা কৰিলো যাতে আমাৰ বিশেষকে যিবিলাক ফিক্স পে এমপ্লয়ি তেখেতসকলৰ যদি অসুবিধা নহয় তো সেইবিলাক কথাও আজি অকমান ডিসকাশন হ'ল আৰু লগতে আমাৰ ল্যান্ড ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ডিপাৰ্টমেন্ট ফালৰ পৰা কেইটামান ল্যান্ড ৰিলেটেড কেইটামান সিদ্ধান্ত লোৱা হ'ল তাৰ ভিতৰত আমাৰ যেটো পিজিআৰ ভিজিআৰ ল্যান্ড আছে হেতু ৰিলেটেড অকমান আলোচনা হ'ল আৰু এই আলোচনাত বিশেষ এটা ডিসকাশনৰ এটা মানে পইণ্ট হৈ উঠিছিল যে বহুতখিনি মানুহ দুখীয়া মানুহ তেখেতসকলে পিজিআৰ ভিজিআৰ ল্যান্ডত বসবাস কৰে বহুত মানে ডিকেডছ ধৰি বহুত বছৰ ধৰি তেখেতসকলে তাতে বসবাস কৰে তো আমি সকলোৱে জানো যে অসম চৰকাৰ ফালৰ পৰা 2012 চনৰ আগৰ পৰা যিবিলাকে বসবাস কৰে তেখেতসকলক মানে এলটমেন্ট দিয়াৰ কাৰণে এটা সিদ্ধান্ত লৈছে তো আমাৰ বিটিসিৰ ক্ষেত্ৰত যেটো 6 শিডিউল এৰিয়া আৰু আমি একৰ্ডৰ জৰিয়তে যেহেতু আমি আমাৰ এখন অঞ্চলটো পাইছো বিটিসি বা বিটিআৰ খন পাইছো সেই কাৰণে আমাৰ আলোচনাত এইটোৱে হ'ল যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰক আমি ৰিফাৰ কৰিব লাগে ৰেলেভেন্ট অৰ্ডাৰছক পিজিআৰ ভিজিআৰ ৰিলেটেড যিমান ৰেলেভেন্ট অৰ্ডাৰছ আছে আৰু লগতে যেহেতু আমাৰ বিটিসি চুক্তি বা আমাৰ বড় যেটো একৰ্ড হৈ গল পিস একৰ্ড হৈ গল সেইবিলাক চুক্তিবিলাক দফাবিলাক ৰেলেভেন্ট দফাবিলাক আমি ৰিফাৰ কৰিব লাগে সেই হিচাপত বেস কৰি আমি এটা পলিসি লোৱা হ'ব কিন্তু এটো আমি নিৰীক কৰিলো যে হয় যিবিলাক জেনুইন মানুহ দুখীয়া মানুহ আগৰ পৰা বসবাস কৰি আছে তেখেতসকলক আমি ল্যান্ড এলটমেন্ট দিয়াৰ কথাটো আজি বিশেষ এটা মানে স্থান পালে লাভ কৰিলে আৰু হেতু নিশ্চিতভাৱে সেইবিলাক মানুহক দিয়া হ'ব তো সেইখিনি এটা সিদ্ধান্তত আমি উপনীত হ'ব পাৰিলো আৰু লগতে আমাৰ বিভিন্ন যেটো আমাৰ ইমপ্লিমেন্টেশন অফ বৰ্ডৰল্যান্ড একৰ্ডৰ যেটো ডিপাৰ্টমেন্ট আছে তাৰ থ্ৰুদি বিভিন্ন স্কিমছ বিলাক যেটো আমাৰ বৰ্ড পিস একৰ্ডত অন্তৰ্ভুক্ত হৈছিলে তো সেইবিলাক ইনষ্টিটিউট বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফাৰ্ম বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি প্ৰজেক্টছ যিবিলাক লোৱা হৈছে সেইবিলাক যাতে অতি শীঘ্ৰে কামবিলাক আৰম্ভ হয় মানে আমাৰ স্বাস্থ্যৰ কাৰণে ডাঙৰ এটা লাভালাভ হ'ব আমাৰ বিটিআৰ বাকি ৰাইজৰ কাৰণে হেতু এটা সুখবৰ ভাল খবৰ যে এটোৰ কাম আৰম্ভ হ'ব বিভিন্ন জাতি জনগোষ্ঠীক মানে ফোকাস কৰি বা তেখেতসকলক মানে কনসিডাৰ কৰি বৰ্ডৰল্যান্ড পিস একৰ্ড থাৰ্ড বৰ্ড পিস একৰ্ডত বিভিন্ন ধৰণৰ প্ৰজেক্টছ আঁচনিবিলাক ধৰা হৈছিল তাৰ ভিতৰত বীৰ চিলাৰায় ৰুৰাল ৰিসোৰ্স চেণ্টাৰ এটা আছিল সেইখনৰ কথাও আজি স্থান লাভ কৰিলে আৰু হেতুৰ কাৰণে যেটো ল্যান্ড লাগে হেতুৰ বিষয়ে আলোচনা হ'ল ইফালে ডক্টৰ ভূপেন হাজৰিকা কালচাৰেল কমপ্লেক্সৰ কথা যেটো আছে হেতুৰ বিষয়ে আজি আলোচনা হ'ল ল্যান্ড এলটমেন্ট ৰিলেটেড কথা অতি শীঘ্ৰে এটো এলট হয় সেইখিনিৰ কামো আৰম্ভ হ'ব তাৰ বাহিৰেও বিভিন্ন আমাৰ যেনেকুৱা হৰ্টিকালচাৰ পাৰ্ক বি ৰিসাৰ্চ চেণ্টাৰ নিউক্লিয়াছ পিক ব্ৰিডিং ফাৰ্ম তো তেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ আঁচনিৰ কথা আজি আলোচনা হ'ল যাৰ কাৰণে আমাৰ
লেণ্ডৰ দৰকাৰ আছিলে তো এইবিলাক কথা আজি বিশেষ গুৰুত্ব লাভ কৰিলে আৰু বিশেষকে এতিয়া আমাৰ যিখিনি আমাৰ EM-MCLA সকল আছে এটা ইনক্ৰিমেন্টৰ কথা salary incrementor কথা এটা আলোচনা কৰা হল আৰু CSB মেম্বাৰ্স চেয়াৰম্যান সকলৰ লগতে এইখিনি কথা অকমান আলোচনা হল আমাৰ হেখৰ পিনে বিশেষকে আমাৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিলো যেটো আমাৰ চৰ্চাৰ বিষয় হৈ গৈছে এটো হল যে কেইটামান জায়গাত যেতিয়া মেলা বিলাক হয় এই মেলা পাৰমিশন বিলাক যেতিয়া তেখেতসকলে পায় মানুহ বিলাকে পায় সেই সময়ত দেখা যায় যে মেলাটো ঠিকে আছে কিন্তু তাৰ লগতে কেইটামান জুৱাৰ আড্ডাও চলে বা গেম্বলিং যাক আমি কওঁ তো হেতু বহুত ৰাইজে কমপ্লেইন কৰিছে তো এই ক্ষেত্ৰত আমি কি ধৰণে নিশ্চিত কৰিব পাৰিম যাতে যত মেলা হয় তাতে একদম পিওৰলি জি পাৰপাসৰ কাৰণে জি ইন্টেনশনৰ কাৰণে মেলাখন ৰাখা হৈছে হেতু চলিব হেতু ঠিকে আছে কিন্তু তাৰ লগত যাতে জুৱাৰ আড্ডা বা তেনেকুৱা ধৰণৰ যাৰ জৰিয়তে মানে আমাৰ ইউথ সকল বেয়া হ'ব বা আমাৰ ৰাইজৰ ক্ষতি হ'ব বা পৰিবেশটো বেয়া হ'ব হেতু আমি এনশিওর কৰিবলৈ এটা মেকানিজম বনাবলৈ যত্ন কৰিলো যত হয়তো দৰকাৰ পৰিলে যে আমাৰ ৰেসপেক্টিভ অঞ্চলৰ TCLCC বা BCDCৰ পৰা এটা NOC টো লোৱাটো হয়তো দৰকাৰ পৰিব পাৰিব তো তেনেকুৱা ধৰণৰ কথা আমি আজি বাকি এতিয়া আমাৰ যিমান সেন্ট্ৰালি স্পন্সৰ্ড স্কিম আছে বা ষ্টেট স্পন্সৰ্ড স্কিম আছে হেতুৰ কথা মোৰ EM মহোদয় অলৰেডি কৈ গল কিন্তু মই এড কৰিব বিচাৰিছো যে এতিয়া তাৰ আণ্ডাৰত যেনেকুৱা PMY ঘৰৰ কথা আহি আছে বা তেনেকুৱা ধৰণৰ বিভিন্ন স্কিম আছে যাক আমি ৰেগুলাৰ মনিটৰ কৰিবলৈ এটা মেকানিজম বনোৱা হ'ব যাতে 100% বা MGNREGAৰ কাম আছে জব কাৰ্ডৰ কাম আছে তো হেইবিলাক কাম যাতে 100% আমি স্যাচুৰেশন পইণ্টত লৈ আনিব পাৰো যাতে 100% সাকসেস কৰিব পাৰো তো এইবিলাক বিষয় লৈ বিশেষ এটা আলোচনা হল বাকি যিবিলাক আমাৰ কথাৰ ভিতৰত যেটো থাকি গৈছিল হেতু হৈছে যে আমি BCDC লেভেলত আমি অলপ ইফেক্টিভলি এফিশিয়েন্টলি ৰাইজৰ কাৰণে কাম কৰিবলৈ মানে এতিয়া যত্ন কৰি আছো আৰু সেই কাৰণে BCDC গভৰ্নেন্স টো আমি অলপ ষ্ট্ৰং কৰিব বিচাৰিছো যাতে BCDC লেভেলত আমাৰ যত ৰাইজ আছে তাতে আমাৰ ইফেক্টিভলি আমাৰ স্কিমছ বিলাকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনি বিলাক যিবিলাক ইমপ্লিমেন্ট কৰা হৈ আছে আৰু ৰাইজক কি ধৰণে যাতে ৰাইজ আৰু চৰকাৰৰ মাজত কোনো গেপ যাতে না থাকে হেতু যাতে ব্ৰিজিং কৰিব পাৰো গেপটো হেতুৰ কাৰণে কেইটামান ইনিচিয়েটিভ লোৱা হৈছে তো তাৰ ভিতৰত মই অকমান ছুটিকে গাই দিব বিচাৰিছো যে 7 thematic areasত আমি ম্যানেজমেন্ট কমিটি বা ম্যানেজিং কমিটি আমি গঠন কৰিম ইচ BCDC লেভেলত প্ৰায় 7খন তেনেকুৱা আমাৰ ম্যানেজিং কমিটি হ'ব তাৰ ভিতৰত এটা হৈছে এডুকেশন এন্ড চাইল্ড ৰাইটস ম্যানেজিং কমিটি এটো মেইনলি এডুকেশন ফোকাসড শিক্ষাক ফোকাস কৰি এটো বনোৱা হ'ব এই কমিটিখন তেখেতসকলৰ দায়িত্ব থাকিব 5 মেম্বাৰ্স এটা উইমেন ডমিনেটেড কমিটি হ'ব যত নেকি মহিলাই প্ৰাধান্য পাব আৰু যেহেতু চাইল্ড ৰাইটসৰ কথা আছে এডুকেশনৰ কথা আছে আমি সকলোৱে জানো যে মাতৃবিলাকে বেছিভাগ ঘৰত থাকে আৰু সেই কাৰণে ল'ৰা ছোৱালীৰ ভৱিষ্যতটো তেখেতসকলৰ ওপৰতো বহুত নিৰ্ভৰশীল হয়তো পুৰুষবিলাকে কামৰ কাৰণে বাহিৰত ওলাই তো সেই কাৰণে তেখেতসকলক ফোকাস কৰি এই কমিটিখন বনোৱা হ'ব যাৰ জৰিয়তে যাতে কোনো ল'ৰা ছোৱালীয়ে যাতে শিক্ষাৰ পৰা যাতে বঞ্চিত নহয় আৰু তেখেতসকলৰ যেটো শিক্ষু অধিকাৰটো যাতে খৰ্ব নহয় তো এইখিনি কথা অকমান আপোনালোকক জনাব বিচাৰিছো নেক্সট যেটো আৰু এটা কমিটি হ'ব এটো পিস এন্ড হ্যাপিনেস ম্যানেজমেন্ট কমিটি যে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ এসপিৰেশনস আছে আশা আকাংক্ষা আছে হেইবিলাক আমি জানিবলৈ যত্ন কৰিম আৰু সকলোৱে যাতে আমি শান্তিত থাকো শান্তিৰ পৰিবেশ আহিছে এটো কি ধৰণে ধৰি ৰাখিম বজাই ৰাখিম সাস্টেইন কৰিম এটো আমাৰ হাতত এতিয়া গ্ৰাসৰুটত যদি হেতু কাম নকৰো তেনেহলে আমি কেতিয়াও সাকসেসফুল নহম ওপৰত অকল কৈ থাকিলে যে আমি পিস এন্ড হ্যাপিনেস মিশন লঞ্চ কৰিছো বৰ্ডৰল্যান্ড হ্যাপিনেস পিস মিশন আমি লঞ্চ কৰিছো এটো কলে নহব আমি গ্ৰাসৰুটত যাব লাগিব এই কাৰণে একদম BCDC লেভেলত আমাৰ পিস এন্ড হ্যাপিনেস ম্যানেজমেন্ট কমিটি হ'ব থাৰ্ডলি আমাৰ সোশ্যাল সিকিউৰিটি ম্যানেজমেন্ট কমিটি হ'ব আমি জানো যে বিভিন্ন ধৰণৰ সোশ্যাল সিকিউৰিটি স্কিমছ বিলাক আছে যাৰ জৰিয়তে আমাৰ দুখীয়া মানুহবিলাকে লাভান্বিত হৈ আছে তো হেতুৰ কাৰণে আমাৰ 5 জনীয়া মেম্বাৰ কৰিতে যিবিলাক আঁচনি যিবিলাক স্কিম ৰাইজে পাব লাগে সেইবিলাক স্কিম আঁচনিবিলাক মনিটৰ কৰা হ'ব আৰু এইটো বিষয়টো এনশিওর কৰা হ'ব যে সঠিক ৰাইজে যাতে সঠিক বেনিফিচিয়াৰী বিলাকে যাতে মানে সেই স্কিম বিলাকৰ জৰিয়তে লাভান্বিত হ'ব পাৰে এটা হৈছে কমন প্ৰপাৰ্টি ৰিসোৰ্স ম্যানেজমেন্ট কমিটি তো আমি জানো যে আমাৰ বিভিন্ন ধৰণৰ কমন ৰিসোৰ্সেস আছে তাত মানে বিভিন্ন ধৰণৰ ওয়াটাৰ বডিজ হ'ব পাৰে তাত বিভিন্ন ধৰণৰ গ্ৰেজিং ল্যান্ড হ'ব পাৰে কমিউনিটি ফৰেষ্ট হ'ব পাৰে তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে স্থান হ'ব পাৰে যত মানে সকলো মানুহে এটো ৰাইজৰ
হয় বুলি কয় তো তেনেকুৱা ধৰণৰ যিমান অঞ্চলৰ সেই BCDC আণ্ডাৰত সেইটোৰ পৰা তো সেইটোৰ ৰিলেটেড আমি এটা মেনেজমেণ্ট কমিটি এতিয়া আমি বনাম তাৰপিছত হেল্থ এণ্ড জেণ্ডাৰ মেনেজমেণ্ট কমিটি আমাৰ হেল্থটো স্বাস্থ্যটো অত্যন্ত জৰুৰী সকলোৱে যাতে হেল্থৰ প্ৰতি ধ্যান ৰাখে মেণ্টেল আৰু ফিজিকেল হেল্থৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হৈছে যাতে সকলোৱে হেল্থি যদি থাকে স্বাস্থ্য যদি থাকে নিশ্চিত ৰূপে নিজৰ ঘৰটো মেনেজ কৰিব পাৰিব নিজৰ ল'ৰা ছোৱালীক চাব পাৰিব তো সেইকাৰণে এইটোত আমি হেল্থৰ ওপৰত এটা বিশেষ মানে ইম্পৰ্টেন্স বা ফোকাস দিছো আৰু জেন্ডাৰ মেনেজমেন্ট মানে জেন্ডাৰ ইকুৱেলিটিটো হ'ব লাগিব এতিয়ালৈকে বহুত মেল ফিমেলৰ ভিতৰত তেখেতসকলে জেন্ডাৰ মানে ইনইকুৱেলিটিটো এতিয়া বহুত প্ৰিভেল কৰি আছে আমাৰ সমাজত এইখিনি আমি এনশ্যোৰ কৰিবলৈ যাতে তাতে কাৰো প্ৰতি যাতে ইনজাস্টিস নহয় এইখিনি কথাৰ কাৰণে আমাৰ এই কমিটিখন হ'ব তাৰপিছত হ'ব লাইভলিহুড মেনেজমেন্ট কমিটি এতিয়া বিভিন্ন ধৰণৰ এতিয়া মানে তেনেকুৱা জীৱিকাৰ উপায় আছে কিন্তু কেইজনমান মানুহ আমি জানো তেখেতসকলে গাইডেন্স নপোৱাৰ কাৰণে তেখেতসকলে এটা লাইভলিহুড সোর্সটো বা জীবিকাৰ এটা সোর্সটো যদি বন্ধ হৈ যায় তেখেতসকলে হাৱাথুৰি খাব লগা হৈ যায় আমাৰ লাইভলিহুড মেনেজমেন্ট কমিটিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ফাৰ্ম ৰিলেটেড লাইভলিহুডস আছে আৰু অফ ফাৰ্ম ৰিলেটেড লাইভলিহুড জীবিকাৰ উপায়বিলাক আছে সেইবিলাক আমি তেখেতসকলৰ মাজত আমি অৱগত কৰাম যে তেখেতসকলৰ অপচন ঢেৰ আছে এটাত যদি তেখেতসকলে ফেইলাৰ হৈছে বা পাৰা নাই বেলেগ অপচন যাতে তেখেতসকলৰ থাকে তো তেনেকুৱা ক্ষেত্ৰত আমি গাইড কৰিবলৈ আমাৰ এই কমিটিখন বনোৱা হ'ব আৰু লগতে আমাৰ যেহেতু ফাৰ্ম মেচিনাৰী সাপোৰ্ট আমি অলৰেডি আগৰ পৰা ঘোষণা কৰিছো যে ফাৰ্ম মেচিনাৰী সাপোৰ্ট বিলাক দিয়া হ'ব যাৰ জৰিয়তে কোনবাই খেতি কৰিব বিচাৰিছে বা কোনবাই তেনেকুৱা ধৰণৰ কিবা ৰুব বিচাৰিছে তাত যাতে তেখেতসকলে সাপোৰ্ট পায় আৰু হেতু ইন্ডিভিজুৱেল লেভেলতো হ'ব পাৰে সেলফ হেল্প গ্ৰুপ হিচাপতো হ'ব পাৰে বা আমাৰ FPC আছে হেতুৰ জৰিয়তে হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ আমি জানো যে লাইভ ষ্টক আছে বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ বা ফিশাৰী বহুত মানুহে হেতুৰ ওপৰত ডিপেন্ড কৰে তাত কিন্তু বহুত ধৰণৰ বেমাৰ আজাৰ আহে হেতুৰ কাৰণে তেখেতসকলৰ জীৱিকাটো ক্ষতি হয় হেতুত যাতে আমি সহায় কৰিব পাৰো এই কমিটিৰ জৰিয়তে তো এই কমিটিখন থাকিব আৰু 7 নম্বৰ কমিটিটো হল প্লানিং এণ্ড ইভালুৱেশ্যন কমিটি ডাঙৰ দায়িত্ব থাকিব তেখেতসকলে এনুৱেল ভিলেজ ডেভেলপমেন্ট প্লান তেখেতসকলে বনাব প্ৰত্যেক বছৰে বছৰিকীয়া তেখেতসকলৰ গাঁৱত লৈ তেখেতসকলে এটা ডেভেলপমেন্ট প্লান বনাব আৰু সেই ডেভেলপমেন্ট প্লানটো ৰেভিনিউ ভিলেজ ওয়াইজত হ'ব আৰু সেই প্লানটো আমাৰ তাত আহিব আৰু এই প্লানটো অহাৰ পিছত বেসড অন দ্যাট প্লান আমাৰ গভৰ্নমেন্টে স্কিমছ বিলাক আমি ইমপ্লিমেন্ট কৰিম নহলে আগত হৈছিল যে উপৰ ফালৰ পৰা ইম্পোজ কৰা হয় উপৰ ফালৰ পৰা ডিসিশন বিলাক লোৱা হয় সিদ্ধান্ত বিলাক লোৱা হয় যে আমি ৰাইজৰ কাৰণে কি কৰিম কি নকৰিম কিন্তু এতিয়া আমি বিচাৰিছো যে ৰিকুৱাৰমেন্টছ খিনি যেটো নিডস হেতু গ্ৰাসৰুটৰ পৰা আহিব লাগে ৰাইজে আমাক ক'ব লাগিব যে আমাৰ জায়গাত এখন ৰিকুৱাৰমেন্ট আছে বা এটো নিড আছে আৰু বেসড অন দ্যাট আমি পলিসি বিলাক ধৰিম আমি স্কিম আঁচনি বিলাক ধৰিম তেতিয়া ইফেক্টিভ হ'ব এফিশিয়েন্ট হ'ব কাম বিলাক ভাল হ'ব আৰু আমাৰ মানে ফাইনান্সিয়াল অডিট আৰু সোশ্যাল অডিটটো হ'বই লাগিব এই কমিটিটোৱে এই ক্ষেত্ৰত এনশ্যোৰ কৰিব এই কমিটিটোৱে এইটোৱে ক্ষেত্ৰত মনিটৰ কৰিব তো এনেকুৱা ধৰণে আমাৰ সকলো কমিটিৰে যি কেটা 7টা কমিটি আছে মান্থলি মিটিং হ'ব তেখেতসকলৰ তাত গভৰ্নমেন্ট অফিচিয়েলস বিলাকো থাকিব আমাৰ ফ্ৰন্টলাইন ওয়াৰ্কাৰ্স থাকিব CLF মেম্বাৰ্স বিলাক থাকিব ষ্টিয়াৰিং কমিটিটো থাকিবই তো তেনেকুৱাকে মান্থলি এটা মিটিং হ'ব আৰু সেই মিটিংৰ জৰিয়তে যেটো প্লানিং কৰা হৈছে সেইবিলাক কথা ভালকে ইমপ্লিমেন্ট কৰাৰ কাৰণে ভালকে মনিটৰ কৰাৰ কাৰণে এতিয়া সেইখিনি আমাক জনোৱা হ'ব বা BTCক জনোৱা হ'ব তো তেনেকুৱা ধৰণৰ এটা সিস্টেমেটিক ওয়েজত আমি আগবঢ়াই লৈ যাবলৈ আমি যত্ন কৰিছো এই ষ্টিয়াৰিং কমিটিৰ roles and responsibilities কি হ'ব powers and functions কি হ'ব এইবিলাক গোটেইখিনি কথা আমি আজি ইয়াত আমাক গাইড এটা নোটো দিয়া হৈছে আৰু আমাৰ লেভেলত আমি এজ এ মানে প্ৰতিনিধি হিচাপে আমিও হেতু গ্ৰাসৰুটত আমি মনিটৰ কৰিম তো এইবিলাক এটা ভাল খবৰ যে আমি লাহে লাহেকে সিস্টেমেটিক হৈ আছো আমি গ্ৰাসৰুট লৈকে কি ধৰণে ইফেক্টিভলি কাম কৰিব পাৰিম ৰাইজৰ কাৰণে ৰাইজে যাতে ম্যাক্সিমাম বেনিফিট পায় যাতে পাব পাৰে এইখিনি কথা আজি আলোচনা কৰিলো।